ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক আনন্দৰাম বৰুৱা পাঠটিৰ কিছু পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু আগতে বিভিন্ন পৰীক্ষাত অহা কিছু চমু প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ ওলাইছো। আজি 20 জুন ৰাভা দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিন। আজি আমি যোৱা বছৰ এই দিনটো বিদ্যালয়ত অনুষ্টুপীয়াকৈ উদযাপন কৰিছিলোঁ। এইবাৰ আমাৰ সেই সুবিধা নহ'ল। যি কি নহওক, ৰাভা দিৱস উপলক্ষে বিষ্ণুপ্ৰসাদ ৰাভালৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই মই তোমালোকৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? এইটো 2012 চনত আৰু 18 চনত আহিছিল। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা। আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? বৰুৱাদেৱে কামৰূপৰ ভাওনাৰ কথা মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে উল্লেখ কৰিছে। মানুহৰ সাৰ বস্তু কি? এইটো 14 চনত আহিছিলে। মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি? এইটো 17 চনত আহিছিলে। আনন্দৰাম বৰুৱাই সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনি হৈছে কথাগুৰু চৰিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল? এইটো 13 চনত আহিছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে অসমীয়া আৰু বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল? এইটো 2014 চনত আহিছিল। ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। আনন্দৰাম বৰুৱাৰ পাণ্ডিত্য দেখি অভিভূত হোৱা এজন বিদেশী পণ্ডিত হৈছে জাৰ্মান দেশৰ অধ্যাপক মেক্স মুলাৰ। কালি মই প্ৰবন্ধটোৰ পিছৰ অংশটো বুজাওঁতে তাতে মেক্স মুলাৰৰ বিষয়ে কিছু কথা কৈছোঁ। আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? আনন্দৰাম বৰুৱাদেৱৰ জন্ম হৈছিলে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত। ইয়াত কেতিয়া হৈছিল সেই প্ৰশ্নটো সোধা নাই, সেইকাৰণে মই চনটো উল্লেখ কৰা নাই। তোমালোকে কেতিয়া হৈছিল সেই প্ৰশ্নটো আহিলে তোমালোকে চনটো উল্লেখ কৰিবা। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। আনন্দৰাম বৰুৱা কিহে মহৎ আৰু অমৰ কৰি তুলিছে? একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণে আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ দুখন অনুবাদ গ্ৰন্থৰ নাম লিখা। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ দুখন অনুবাদ গ্ৰন্থৰ নাম হৈছে বৌদ্ধ ধৰ্মৰ ধৰ্মপদ আৰু এনক আৰ্ডেন। প্ৰকৃত মহৎ লোকসকলে কেনেদৰে দেশ আৰু কালৰ সীমা অতিক্ৰম কৰে? এইটো 2 বা 3 নম্বৰীয়া প্ৰশ্ন। এইটো 2012 চনত আহিছিলে। ইয়াৰ উত্তৰটো অকণমান দীঘলীয়া। মহৎ লোকৰ প্ৰতিভাই দেশ আৰু কালৰ সীমা অতিক্ৰম কৰিব পাৰে। আনন্দৰাম বৰুৱাই তাৰ উদাহৰণ। সুশিক্ষিত অসমীয়া মাত্ৰে আনন্দৰাম বৰুৱাৰ নাম আৰু কৰ্মৰ বিষয়ে জানে। কম সময়ৰ পৰা সুসংস্কাৰ আৰু মেধাৰ পৰিচয় দিয়া আনন্দৰামে ভাৰতত শিক্ষা শেষ কৰি ইউৰোপলৈ জ্ঞান লাভ কৰিবলৈ গৈছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধন কৰিছিল। দেশৰ লগতে বিদেশতো শিক্ষা আৰু কৰ্মৰ জৰিয়তে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছিল। আনন্দৰামৰ অকাল মৃত্যুৱে দেশৰ লগতে বিদেশতো শোক বিয়পি পৰিছিল। অকাল মৃত্যুত দেশ আৰু বিদেশতো শোক বিয়পি পৰিছিল। পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। প্ৰকৃত মহৎ লোকৰ প্ৰতিভাই এইদৰে দেশ আৰু কালৰ সীমা অতিক্ৰম কৰি অতীত বৰ্তমান আৰু ভৱিষ্যতলৈ যশস্যাৰ অধিকাৰী হৈ থাকে। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? আনন্দৰাম বৰুৱা অসমৰ এখন সৰু গাঁৱতেই উপজিছিল আৰু অতি সাধাৰণ পৰিৱেশতেই ডাঙৰ দীঘল হৈছিল। সাধাৰণ খাদ্য কল কুঁহিয়াৰকে খাই ডাঙৰ হৈছিল, অথচ সৰু কালৰ পৰাই তেওঁ একান্তভাৱে জ্ঞান চৰ্চাত লাগিছিল। বহু মূল্যৱান সংস্কৃত গ্ৰন্থ লিখিছিল। সকলো প্ৰত্যাহ্বান আঁতৰাই তেওঁ বিদেশলৈ শিক্ষা লাভ কৰিবলৈ গৈছিল আৰু প্ৰশাসনীয় বিষয়বাবু লাভ কৰিছিল। আনন্দৰাম বৰুৱাই যিবোৰ কাম কৰি আদৰ্শ দেখুৱাই থৈ গৈছে সেইবোৰ গুণৰ কাৰণে তেওঁক অনুকৰণ কৰিবলগীয়া। বিশেষকৈ তেখেতৰ মাতৃভক্তি, পিতৃভক্তি বা তেখেতৰ দেশৰ প্ৰতি যি শ্ৰদ্ধা সেয়াও অনুকৰণ কৰিবলগীয়া। আনন্দৰাম বৰুৱাই ৰচনা কৰা সংস্কৃত গ্ৰন্থসমূহৰ নাম মই এইখিনিতে তোমালোকক জানিবৰ কাৰণে ইয়াত লিখি দিছোঁ। ভৱভূতিজ মহাবীৰ চৰিতম, দ্বিতীয় গ্ৰন্থখন হৈছে সংস্কৃত কথা ভাৰনা, তৃতীয়খন হৈছে নাম লিংগানুশাসন, তাৰ পিছৰখন হৈছে জানকী ৰাম ভাষ্য। একেখন সংস্কৃত গ্ৰন্থ আনন্দৰাম বৰুৱাই ৰচনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ বহুকেইখন ইংৰাজী গ্ৰন্থও ৰচনা কৰিছিল। সেইকেইখনৰ নামো মই তোমালোকে জানিবৰ কাৰণে ইয়াত লিখি দিছোঁ।
বাবা ভুটি এণ্ড হিজ প্লেচ ইন সংস্কৃত লিটাৰেচাৰ এখন 1878ত প্ৰকাশ হৈছিলে এ প্ৰেক্টিকেল ইংলিছ সংস্কৃত ডিক্সনাৰী ইয়াৰে 3টা খণ্ড আছে পাৰ্ট 1, 2 আৰু 3 এয়া প্ৰকাশ হৈছিলে 1877 পৰা 80 চনলৈ 3টা খণ্ড 3 বছৰত প্ৰকাশ পাইছিল তাৰপিছত হায়াৰ সংস্কৃত গ্ৰামাৰ জেণ্ডাৰ এণ্ড চিনটেক্স এখন প্ৰকাশ পাইছিলে 1879ত তাৰপিছত এনচিয়েণ্ট জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এখন 1880 চনত প্ৰকাশ পাইছিল তাৰ পিছৰ এখন গ্ৰন্থ হৈছে কম্পেনিয়ন টু দ্য সংস্কৃত ৰিডিং আণ্ডাৰ গ্ৰেজুৱেটছ অফ কেলকাটা ইউনিভাৰ্চিটি এইখন প্ৰকাশ পাইছিলে 1878ত ইয়াৰ পিছত লিখিছিলে কম্পেৰিজন অফ এ কম্প্ৰিহেনচিভ ডিক্সনাৰী অফ অল ডায়ালেক্টছ অফ বেংগলী এখন প্ৰকাশৰ চনটো মই লিখা নহ'ল যি কি নহওক এইকেইখন হৈছে আনন্দৰাম বৰুৱাৰ ইংৰাজী গ্ৰন্থ এইদৰে বহুকেইখন ইংৰাজী আৰু সংস্কৃত গ্ৰন্থ লিখাৰ উপৰিও তেওঁ